বন্ধুসকল ৰাতিপুৱাই শুই উঠিলোঁ মানে ভাড়া এটা আছিলে মানে খিৰিকীৰ পাল্লাৰ আনিব লাগে তো বোলকচোন মোৰো গাড়ীখন এইফালে উলিয়াই ল'লোঁ পাল্লাৰ আনিবলৈ বুলি বেক কৰি ল'লোঁ ভণ্টিক বোলো কেমেৰাটো অকণমান কৰি দে তাইও কেমেৰা কৰিবলৈ ইমান বৰ বিশেষ ভালকৈ নাজানে তথাপিও অলপ চলপ কৰি দিছে তো এইফালে মোৰো গাড়ীখন ধুনীয়াকৈ বেক কৰি ল'লোঁ বেক কৰি উলিয়াই লৈছোঁ লাহে উলিয়াব লগা হৈছে মানে তো বেক কৰি পাছফালেও চাব লগা হৈছে তো উলিয়াই লৈ বেক কৰি ডাইৰেক্ট উলিয়াই লৈ অকণমান গাড়ীখন সাৰি ল'লোঁ মানে জাবৰ চাবৰ পৰি আছিলে দানা টিপ মৰাই থকা গাড়ী যে পৰি আছিলে চফা কৰি ল'লোঁ তো মোৰো গাড়ী চফা কৰি হৈ গ'ল তেনেকুৱাতে গাড়ীত বহি ল'লোঁ সেইফালে গাড়ীত বহি মই আহি আছোঁ দেখিছেনে গাইছ বন্ধুসকল আহি থাকোঁতে ইয়াতে ভিৰ দেখি অলপমান ৰৈ পেলাই দেখিলোঁ এই বোলে দূৰত মানুহ অলপমান ভিৰ লাগি আছে ভিৰ দেখি দৰজাখন খুলি ওচৰলৈ গৈ পেলাই দেখিলোঁ গাড়ীও বহুত আহি আছে ৰাস্তাৰ পাৰ হ'ব পৰা নাই এনেকুৱা ভিৰ ওচৰে পাই গৈ দেখিলোঁ যে কোনোবা বাইক চালকে মানে ছাগলী এটা খুন্দিয়াই পেলাই থৈ গুচি গ'ল দেখিছেনে গাইছ কেনেকৈ যে পৰি আছে ছাগলীটো মুখতো তেজ ওলাই আছে ছাগলীটো ওচৰৰ মানুহখিনিয়ে কথা পাতি আছে আৰু ছাগলীটো খুন্দিয়ালৈ বেয়া কৰিছে বিহুৰ বতৰ যিহেতু ছাগলীটো এনেকৈ মৰি থাকিলে দেখিছে মুখৰ পৰা কেনেকৈ তেজ ওলাই আছে এইফালে আমিও আহিলোঁ এটিএমৰ পৰা উলিয়ালোঁ পইচা উলিয়াই চিধাই গ'লোঁ আমি বুঢ়া বুঢ়ী দোকানলৈ বুলি এইফালে বুঢ়া বুঢ়ী দোকানত বোলো শিখৰ এটাকে কিনিও বুলি সোমালোঁ বুঢ়া বুঢ়ী দোকানত সোমাই মিষ্টাৰ নবই ল'লে শিখৰ এটা তো তাকে খাই লৈ আমি ওলালোঁ খিৰিকী পাল্লাৰ চাবলৈ বুলি এইফালে খিৰিকী পাল্লাৰ চাবলৈ আহিলোঁ তো এতিয়া খিৰিকী পাল্লাৰ চাই আছে মিষ্টাৰ নবহঁতে চাই আছে সিহঁতৰ ঘৰলৈ বুলি লৈছে খিৰিকী পাল্লা যিহেতু ঘৰ বনাই আছে সিহঁতে ল'বলৈ আহিলে খিৰিকী পাল্লাৰ এইফালে সিহঁতে খিৰিকী পাল্লাৰ চাই আছে দেখিছে গাইছ মোৰ গাড়ীখন খিৰিকী পাল্লাৰ নিবলৈ বুলি আনিলোঁ কিন্তু মোৰ গাড়ীখনত মানে খিৰিকী পাল্লাবোৰ নাযায় সেইকাৰণে মাতিলোঁ বেলেগ এখন গাড়ী সেয়া দেখিছে বেলেগ এখন গাড়ীত খিৰিকী পাল্লাবোৰ উঠাই দিয়া হ'ল ধুনীয়াকৈ চ' এতিয়া আমি গৈ থাকোঁ ব'লক তো ঘৰলৈ আহি দেখিলোঁ হুঁচৰি মাৰি আছে এইফালে দেখিছে নাচনীকেইজনীয়ে হাত চাপৰি বজাই হুঁচৰি মাৰি আছে তেনেকুৱাতে মায়ে দিলে 50 টকা দিলে সিহঁতক নেমানেই 100 টকা লৈ আহিলে কি ক'ব আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰিব চেনেলটো যদি নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই